নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিভাইন লাইফত মালিকক ভৰসা কৰি আপোনালোকৰ বাবে ৰিডিং কৰিবলৈ ওলাইছোঁ। যিখিনি মিলে আপোনাৰ আৰু নিমিলাখিনি আনৰ বাবে ইয়াত মই আপোনালোকক কৈ দিম কি যি ৰাহি আহে আৰু কাইডত যি আহিব মই তাকে ক'ম, তাত বাহিৰে বেলেগ নহয়। গতিকে মই এতিয়া আৰম্ভণি কৰিছোঁ। আজি ভগৱানে আপোনাক কি দিয়ে। আজি আপোনাৰ বাবে কাৰ্ড আছে পেজ অফ শ্বৰ্ডছ, 10 অফ পেণ্টিকেল, নাইট অফ পেণ্টিকেল, 5 অফ ওৱান্ডছ, 4 অফ কাপ, দি মুন আৰু ইয়াত আছে 10 অফ ওৱান্ডছ। আজি ৰাশি আছে আপোনাৰ মেষ ৰাশি আছে, সিংহ ৰাশি আছে, ধনু ৰাশি আছে, মীন ৰাশি আছে, কৰ্কট ৰাশি আছে, বৃশ্চিক ৰাশি আছে। আজি গোটেইকেইটা ৰাশি আছে। কুম্ভ ৰাশি আছে, তুলা ৰাশি আছে, মিথুন ৰাশি আছে, মকৰ ৰাশি আছে, বৃষ ৰাশি আছে, কন্যা ৰাশি আছে। গোটেইকেইটা ৰাশি আছে। আজি এনে হ'ব পাৰে আপোনাৰ হয়তো আপোনাৰ আজি আন কাৰোবাৰ লগত অলপ মতানৈক্য হ'ব পাৰে। আপোনাৰ বন্ধু হ'ব পাৰে, আপোনাৰ ওচৰ চুবুৰীয়া হ'ব পাৰে, বা ঘৰৰ কাৰোবাৰ লগত আপোনাৰ কিবা অলপ কিজানি কনফ্লিক্ট হ'ব, কিবা অলপমান বাক বিতণ্ডা হ'ব পাৰে। আৰু আপুনি তাৰমানে যিটো পোৱা নাই সেইটোৰ কথা বৰ্তমান কিজানি ভাবি আছে, বা যদি ভবা নাই ভাবিব। আৰু বা আপোনাৰ জীৱনত আপুনি ইমানখিনি কৰিলে, ইমানখিনি দিয়ে মানে আপুনি ইমানখিনি কৰাৰ পিছতো তাৰমানে আপুনি একো নাপালে। গতিকে আপুনি কিজানি সেইটোৰ কাৰণে অলপমান দুখ কৰি বহি আছে বা সেনেকুৱা কথা আৰু আপুনি ভাবি আছে। আৰু আপোনাৰ কথা বোধহয় মানুহে কিবা অলপ বেয়াকৈ সমালোচনাও কৰিছে, বা কোনোবাই আপোনাৰ আগত আপোনাৰ মানে বদনাম লগাইছে, কিন্তু আপুনি সকলো শুনি আছে, কোনো প্ৰত্যুত্তৰ দিয়া নাই। আৰু আপুনি এতিয়া বহুত ধৈৰ্যশীল ব্যক্তি হৈ পৰিছে। যিকোনো হ'ব পাৰে, মেল ফিমেল লগত কথা নাই। আৰু ধৈৰ্য আপোনাক ভগৱানে ইমানখিনি দিছে যে মানে আগতে যদিও আপোনাৰ ধৈৰ্য ধৰাৰ সময় নাছিল বা তেনেকুৱা মানে আপুনি লগে লগে কৰিছিল এনেকুৱা নহয়। আজিকালি আপুনি তাৰমানে বহুত মানে এতিয়া বৰ্তমান আপুনি ধৈৰ্যশীল ব্যক্তিত পৰিণত হৈছে। ভগৱানে তাৰমানে আপোনাক ইমানখিনি চেঞ্জ কৰি দিছে আপোনাৰ জীৱনত। আৰু আপুনি মানুহে আপোনাক যিমানখিনি মুখত দেখায় কিজানি সিমানখিনি ভাল নাপায়, তথাপিও আপুনি কিন্তু কাকো একো নকয়। আৰু আপুনি এতিয়া মনত যিটো আশা কৰি আছে বা যিটোৰ বাবে কাম কৰিম বুলি ভাবি আছে, সেইটো আপুনি কৰিব পাৰে। আৰু তাত আপুনি ছাকচেছ হ'ব পাৰে। অকল সপোন দেখি থাকিলে নহ'ব, তাত কাম কৰিব লাগিব। আৰু যদি আপুনি ভাবিয়ে থাকে তেতিয়াতো নহ'ব না, কামটো কৰিবলৈ আগবাঢ়ি যাব লাগিব। আপোনাৰ হয়তো বিজনেছ হ'ব পাৰে, কেৰিয়াৰ হ'ব পাৰে, আপুনি যদি ষ্টুডেণ্ট হয় পঢ়া শুনা হ'ব পাৰে। গতিকে আৰু যদি আপুনি চাকৰি কৰে তাতো হ'ব পাৰে। গতিকে আপুনি কাম কৰিব লাগিব, ভাবি থাকিলে নহ'ব। সপোন এটা পূৰণ কৰিবলৈ হ'লে তাক তাৰমানে লাগি পৰিব লাগিব, মানে সেইটোৰ ওপৰত কাম কৰিব লাগিব। আৰু আপোনাৰ বাবে কিবা এটা অফাৰ আহিব, কিন্তু অলপ দেৰি আছে আপোনাৰ। আৰু সেইটো যেতিয়া আহিব আপুনি যদি লয়, তেনেহ'লে আপুনি জীৱনত বহুতখিনি উন্নতি কৰিব পাৰিব। মানে ইমান আপুনি মানে টকা পইচাও আপোনাৰ হাতত আহিব। এতিয়া যদিও নাই, মানে আছে কিন্তু সিমান নাই, কিন্তু তেতিয়া যিমান থাকিব মানে এতিয়া এইটো আপোনাৰ ভৱিষ্যতৰ বাবে আহি আছে এইটো কাৰ্ড এইখন। আৰু আপুনি সুখী হ'ব, আপুনি যিখিনি বিচাৰে পাব। আপুনি ঘৰ, গাড়ী, মাটি যি লাগে আপুনি কৰিব পাৰিব। আৰু সুন্দৰ হ'ব আপোনাৰ ভৱিষ্যত জীৱন। বৰ্তমান যিটো আপুনি বোজা লৈ আছে, মানে আপুনি এনেকুৱা মানুহ যে কোনোবাই যদি আপোনাক মানে কাম এটা মানে কৰিবলৈ কয়
বা আপোনাৰ যদি সহকৰ্মী হয় অফিচৰ কাম কৰা তেনেহ'লে তেওঁ যদি কয় বোলে এইটো কাম কৰি দিবলৈ আপুনি লগে লগে তাৰমানে কামটো কৰিয়ে দিয়ে একেলগে তাৰমানে আপুনি নিজৰ কামটো কৰিবই লাগিব আৰু আপুনি আনৰ কামো মানে কৰি লৈ ফুৰে বা আপোনাৰ যদি সহপাঠীয়ে আপোনাক কিবা মানে নোট মানে কৰিব দিয়ে বা আপুনি যদি মানে কৰে তেওঁক দি দিব বা তেওঁক আপুনি লিখিয়ে দিব সহায় কৰিব সেনেকুৱা আপুনি বা আপুনি যদি ঘৰৰো কাম কৰে তেনেহ'লে ঘৰৰ মানুহক কিজানি আপুনি কয় আপুনি নালাগে ময়ে কৰিম এনেকুৱা কিজানি আপুনি এনেকুৱা কৰোঁতে আপুনি তাৰমানে কি কৰিছে আনৰ দায়িত্ব লৈ আছে কিন্তু আপুনি নিজৰ বাবে একো কাম কৰিব পৰা নাই নিজৰ বাবে বৰ্তমান একো চিন্তা কৰিব পৰা নাই এইটো আপোনাৰ বোজা হৈ পৰিছে গতিকে আপুনি এটা কাম কৰিব এতিয়া আপুনি এতিয়া লাহে লাহে আপুনি যিটো মানে আপোনাৰ জীৱনত যিটো চিটুৱেশ্যন চলি আছে বৰ্তমান যিটো অৱস্থাত আপুনি আছে যদি আপুনি এনেকুৱা কাম কৰি আছে তাৰমানে আনৰ কাম কৰি ফুৰে মানে নহয় নিজে গাঁত পাতি লৈ কেনে কৰে বা আপোনাক যিহেতু আপুনি সকলোৰে কামখিনি কৰাত আগভাগ লয় গতিকে মানুহে আপোনাক কৰিব দিয়ে বোলে এইটো কাম কৰি দিবচোন মোক বা এইটো কাম কৰিব পাৰিবানে বা এইটো কাম এনেকুৱা আৰু আপুনি লগে লগে কৰে গতিকে আজি এতিয়াৰ পৰা আপুনি কি কৰিব এতিয়া নিজৰ বাবে অলপ চিন্তা কৰক অলপ সময় নিজৰ বাবে উলিয়াওক আপুনি এতিয়া যদি কোনোবাই আপোনাক মানে কিবা এটা কাম কৰিবলৈ কয় যিটো কাম আপোনাৰ কৰিব লাগে সেইটোৱে কৰিব যদি কিবা আনে কয় তেনেহ'লে ক'ব হয়তো আপোনাৰ কাম হোৱা নাই আৰু আপুনি কৰিব নোৱাৰিবও পাৰে এনেকুৱা কিবা এটা মানে কথা ক'ব আৰু যাতে তাৰমানে তেওঁ বেয়া নাপায় আপোনাক আৰু আপুনি মানে আপোনাৰ বেয়া লাগিব কাৰণ আপুনিতো কৰিয়ে থাকে গতিকে আপোনাৰ অলপ বেয়া লাগিলে আপোনাৰ উপায় নাই আপুনি নিজৰ কথা ভাবিবই লাগিব কাইদে যিহেতু আপোনাক কৈছে ইমানখিনি বজাৰ লৈ লাভ নাই আনৰ কাম কৰি লাভ নাই মানে নিজৰখিনি কৰক নিজৰ বাবে চিন্তা কৰক নিজৰ বাবে সময় উলিয়াওক তেতিয়াহে আপুনি আপোনাৰ যি সপোন আছে সেইটো পূৰণ কৰিব পাৰিব গতিকে এতিয়া আপুনি নিজৰ বাবে কাম কৰক আনৰ বাবে যি কৰিলে আৰু এতিয়া মই আপোনাৰ বাবে এটা এডভাইচ চাইছোঁ আজি আছে আপোনাৰ ইয়াত 6 অফ পেণ্টিকেল গতিকে আপুনি তেনেকুৱাই মানে মানুহক সহায় কৰে আপুনি অলপ দানশীল ব্যক্তিয়ে গতিকে আপুনি আনক কামো কৰি দিয়ে সেইকাৰণে কিজানি আপোনাৰ এইটো হৈছে গতিকে আপোনাৰ আপুনি অলপ এটা কাম কৰিব কিজানি আপুনি যদি অলপ দুখীয়া সেৱা দি আছে তেনেহ'লে আপুনি যদি পাৰে অলপমান দান দক্ষিণা কৰিবচোন ভগৱানে কিজানি আপোনাৰ পৰা কিবা অলপ দান মানে আনক দিয়াৰ কথা কৈছে গতিকে আপুনি কিবা অলপ দান কৰিব আপুনি যিখিনি আপোনাৰ সাধ্য মতে দিব আপুনি যিখিনি মানে দিয়ে আৰু আপুনি কিবা মানে গিফ্ট মানে হয়তো দিব কাৰোবাক বা আপুনি যিকোনো সেইটো গিফ্টেই হ'ব আপোনাৰ যদি আপুনি কাৰোবাক সহায় কৰে সেইটো সিহঁতৰ কাৰণে গিফ্ট হ'ব গতিকে আপোনাৰ টকা পইচা আপোনাৰ কিজানি ইমান আছে অলপ হ'লেও আপোনাক লাগিবই আৰু আপুনি অলপমান কি বুলি কয় অলপ লাজ কৰি আপুনি গতিকে আজিৰ বাবে আপোনাৰ বাবে এইখিনি কাৰ্ড আছিল মোৰ আজিৰ ৰিডিং আছিল আপোনাৰ লগত কিমানখিনি মোৰ ৰিডিং মিলিছে কমেণ্ট কৰি জনাবচোন লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিব এতিয়া মই ৰাখিছোঁ থেংক ইউ